আকৌ ষ্টাৰ্ট কৰিছোঁ। এয়া পূজা কলেজ যাবলৈ ওলাইছে, মই ৰখি আছোঁ গাড়ীলৈ। গাড়ী আহিব আৰু যাব তাই পাছতে। গাড়ী আহি আছে বাৰু, সেইয়া সেইফালে গাড়ী আহি গ'ল। এতিয়া পূজা যাব। বাই পূজা। আৰু ইফালে আমাৰ চুমে কেক বনাই আছে। আজি যিহেতু আমাৰ খুৰাৰ ছোৱালীজনীৰ বাৰ্থডে, আমাৰ পৰিয়ালৰ সৰু তাই, আজি তাইৰ বাৰ্থডে, গতিকে তাইৰ কাৰণে কেক বনাই আছে আৰু মই চাই আছোঁ আৰু বাৰ্থডে আছে, খানা আছে। ষ্টাৰ্ট হৈ আছে আৰু প্ৰায়খিনি হৈছেগৈ আৰু অলপ সময় আছে, কিবাকিবি কৰিবলৈ আছে, তাৰপাছত সম্পূৰ্ণ হৈ যাব আৰু। এইফালে কেক বনোৱা হৈ গ'ল, মই দিম বাৰু কেকৰ ফটো ভালকৈ। এইটো হৈছে আমাৰ ফাইনেল কেকটো, ইয়াত নাম লিখিবলৈ আছে। তাৰপিছতে আৰু কিবাকিবি বাকী অকণমান আছে বাৰু, সেইখিনি হৈ থাকিব আৰু। কিন্তু প্ৰথমতে ফটো মাৰি ল'লোঁ, সেয়া আৰু। মই এনেই আৰু পাছে পাছে ঘূৰি ফুৰা ভাল পাওঁ। মানে আমি আজি ৰাতিলৈকে হ'ব বাৰু খানা। এয়া আমি ঘৰৰ মানুহ যিহেতু আমাক সোনকালে মাতিছে ন, আমি সেইকাৰণে সোনকালে আহিছোঁ আৰু কেক চেক লৈ আহি আছোঁ। আমি পুৰণা ঘৰৰ ফালে আহি আছোঁ, পাইছোঁহি আৰু। বাৰ্থডে গাৰ্লৰ ঘৰ পাই গ'লোহি। এই আছে আমাৰ, এয়া সেয়া শুনিছে ন, প্ৰথমতে আপোনালোকে বকৰিংটো শুনি লওক। এয়া হৈছে আমাৰ বাৰ্থডে গাৰ্ল। আমি মানে ভিতৰত দেখামগৈ আৰু ভালকৈ, মানে এতিয়া এনেই দেখাইছোঁ আৰু কি ধুনীয়া ফ্ৰক পিন্ধি আছে, দেখিছে মানে বাৰ্থডে আকৌ। আমাৰ বাৰ্থডে খানা হৈ আছে। ইয়াত দুজন কাৰিকৰ লাগি আছে পুৰা, আৰু ইয়াত বহি চোৱা মানুহ। আৰু
এয়া বাৰ্থডেৰ পূৰা জুই ফুৱাই আছে মানুহে। এয়া মায়ে পূৰা জ্বলা ভাজি বনোৱাত লাগি আছে। আমাৰ মানে ঘৰটো ভাঙিলে বনাই আছে, সেইকাৰণে মানে ইয়াতে আৰু এনেকৈ বনাব লগা হৈছে, জেগা ঠেক, সেইকাৰণে এনেকৈ বনাইছে আৰু। আৰু এয়া হৈছে আমাৰ বাৰ্থডে গাৰ্লৰ বায়েক, পুৰা ব্যস্ত হৈ আছে কামত, দেখিছে নহয় আপোনালোকে। এয়া পুৰা ব্যস্ত, যোৱা থৈ আহাগে যোৱা। আৰু এয়া ডাঙৰ নবৌৱে পূৰা কথা পাতি আছে। আৰু এয়া আমাৰ সৰু নবৌ, হয় নমস্কাৰ। আৰু এয়া আমাৰ একেবাৰে সৰু ভাগিন, আৰু এয়া পূৰা সিহঁতি ভেবেলা চোৱাত লাগি আছে দেই।